सितम है किए हमने तुझ पे जहाँ ধন্যবাদ যে মই হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ চিনি MCGL ফালৰ পৰা MCGL হয় দেই। তো পোনপ্ৰথমতে মই জনাইছোঁ যে আমাৰ যিটো সংস্থান আছে আমি এতিয়া আমাৰ কোকৰাঝাৰৰ ভিতৰত আমি কাম কৰি আছোঁ আপোনাৰ জেণ্ডাৰ বেছ ভাইলেঞ্চ আৰু ছেক্সুৱেল SRH মানে ছেক্সুৱেল ৰিপ্ৰডাক্টিভ হেল্থৰ ওপৰত আমি কাম কৰি আছোঁ। তো যিহেতু আমি এইটোৰ ওপৰত কাম কৰি আছোঁ আৰু আমাৰ কচুগাঁৱতো ইণ্টাৰভেনশ্যন এৰিয়া হয়, তো সেইটো কাৰণে মানে আমি কি কৰিছোঁ, ধৰি লওক আজিতো আপোনালোকে সকলোৱে গমেই পায় ন যে আজি আমাৰ আপোনাৰ কি হয় নাই যে নেশ্যনেল গাৰ্ল চাইল্ড ডে হয় বা আপোনাৰ ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস হয়। তো যিহেতু আমি আপোনাৰ জেণ্ডাৰৰ লগতে কাম কৰোঁ, তো বিশেষকৈ আজিৰ দিনটো যদি আমি চেলিব্ৰেট নকৰোঁ তেতিয়াহ'লে বিশেষকৈ আমাৰ একো কি হয় ন, আমি কেনেকৈ সমাজখনত হেৰি কৰিব পাৰিম। আজি যে দিৱস বুলি আমি চেলিব্ৰেট কৰিছোঁ তেনেকুৱা নহয়, আমি প্ৰতিটো দিনতে আমি ফিল্ডত আহোঁ। আমাৰ আকাশ আছে, তেওঁ আমাৰ তেওঁ আমাৰ গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰ হয়, তেওঁ আমাৰ গোটেইখিনি চাই, তেওঁ প্ৰত্যেক দিনে গাঁৱত আহে আৰু আমাৰ সমাজত এনেকৈ মানে কথাখিনি জনাই আছে যে মানে ধৰি লওক মানে আমাৰ যিমানখিনি আমি কমি বুলিয়ে ক'ব লাগিব, এতিয়াও আমাৰ সমাজখন 21st চেঞ্চুৰীত আহি গৈছে, তথাপিও আমি বহুত এতিয়ালৈকে বহুত কাম কৰিবলগীয়া আছে আৰু যিবিলাক কাৰণে আমি আহি আছোঁ, আমি কাম কৰি আছোঁ। আজি হয়তো আপোনালোকৰ লগতো আমি দেখা পাইছোঁ, কিন্তু মিডিয়াৰ সিপাৰেও আমি বহুত কাম কৰোঁ, কিন্তু আমি বিচাৰোঁ আৰু যেতিয়ালৈকে সমাজখন সুস্থ নহয় তেতিয়ালৈকে মানে আমিও এনেকুৱা নহয় যে আমি মিডিয়াৰ কাৰণে ৰৈ থাকোঁ বা আমাক কোনোবাই ফ'কাছ কৰক বা কিবা কৰক। আমি বিচাৰোঁ আৰু আমাৰ কামবিলাক আমি ভালকৈ কৰি যাই আছোঁ, যিহেতু আপোনালোকেও আমাৰ এটা পাৰ্ট হয়, কাৰণ আমি যিমান দূৰ জানো আমাৰ চতুৰ্থ স্তম্ভ বুলি ক'লে মিডিয়াকে বুজোৱা হয় ন। তো আপোনালোকৰ লগতো আমি আছোঁ, কানেক্টেড আছোঁ আৰু বাকী আগন্তুক সময়ছোৱাতো আমি কাম কৰি যাম। আপোনালোকক আকৌ লগ পাম। আজিৰ বাবে ধন্যবাদ। কিমান বছৰ চলি আছে, মই আপোনাৰ NGO ছেক্টৰৰ লগতে ৰিলেটেড হৈ আছোঁ আৰু এনেকুৱা নহয় যে মানে ৰিলেটেড হৈ আছোঁ। কামটো আজি সমাজৰ কাৰণে কাম কৰিলে বছৰটো কাউণ্ট নহয় জানো। এতিয়া আমি এনেকৈ কামবিলাক যেতিয়া কৰি আছোঁ তেতিয়াহ'লে মই ভাবোঁ আৰু পইচা পালেই যে কামটো কৰা হয় তেনেকুৱা নহয়, পইচা নাপালেও আমি সমাজৰ কাৰণে কাম কৰিব পাৰোঁ। আপোনালোকেও কৰক, যিহেতু আপোনালোকে কৰিয়ে আছে। মিডিয়া মানে সমাজৰে কাম কৰি আছে, আপুনি সমাজখনক দেখাই আছে, সেয়ে আৰু বিভিন্ন ব্যৱস্থা লৈছে। হয়তো আপোনালোকে গমেই পাইছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতেই কঠোৰ ব্যৱস্থা ল'বলৈ আমাক নিৰ্দেশ দিছে। তাৰোপৰি আমি লোকেল লেভেলতো আমি কিছুমান কমিটিও খুলিছোঁ আৰু সেইখিনিৰ মাজেদি আমি ইমিডিয়েটলি যাতে খবৰ পাওঁ আৰু পুলিচৰ পৰাই হওক বা প্ৰশাসনৰ পৰাই হওক আমি যাতে ব্যৱস্থা ল'ব পাৰোঁ, কাউন্সেলিঙৰো যাতে ব্যৱস্থা ল'ব পাৰোঁ। আৰু ইতিমধ্যে আমি কেইখনমান সজাগতামূলক সভাও পাতিছোঁ। কেইদিনমান আগতে ভোমৰা বিলত পাতিছিলোঁ, গ্ৰাহকবোৰত পাতিছিলোঁ, যাতে এই ব্যাধিটো যিটো সামাজিক ব্যাধি সেইটো যাতে সম্পূৰ্ণৰূপে আঁতৰি যায়।